চাওছো গাছ লুঙ্গি চুঙ্গি মাৰি বুল্লুটোৰ মিয়া গোটাই নে মিয়া গোটাই নে কি কাম আৰু মোক জ্বালা কালা কলি খালা মানুহ গেলাই হা আঠু ভাঙা চক যাবি নি আঠু ভাঙা চক কি সুন্দৰ প্ৰদৰ্শন আৰে বাহ হেল্ল' গাইজ ৱেলকাম বেক তো মানে গাইজ আজি ভিডিঅ'টো ৰাতি আৰম্ভ কৰিছোঁ ৰাতি নহয় গাইজ এইটো 12টা বাজি গ'ল মানে আজি 29 তাৰিখ সকলোকে ঈদ মুবাৰক আজি মানে ৰাতি ভিডিঅ'টো আৰম্ভ কৰিলোঁ কাৰণ আমি এতিয়া কাম কৰি আছোঁ আৰু মোৰ লগত আছে কুনিচাক টেকা কি ক'ব ঈদ মুবাৰক ঐ ৰুনু কিবা কবি নেকি ঈদ মুবাৰক ঈদ মুবাৰক ধন্যবাদ গাইজ ঈদ মুবাৰক দিব আহিছে আৰু এফালে আমাৰ কাম কৰিছে ন নিক্ষাও কৰে গাইজ ৰাগৰ আছে না খন্তা মাৰি দিব গাইজ তো গাইছ এগিলাখান আমাৰ বাহু বুলি গাঁৱৰ বাহু বুলি দেখছি না তাৰ ঠিক আছে চাকছো গাইছ আৰু এটা চাব বাবু কাৰোবাৰ ভৰি চৰি মাৰিবা আৰু গাইছ পুৰা লাগি আছে এন্দক গাইছ দেখাই নাপাই দে কেমেৰাত আৰু চাওছো গাইছ বা হা আৰু এটা তাৰ মাচুল চাওছো আৰু এইফালে এটা আছে আহা কেমেৰামেন কিবা ক'ব নেকি চাওছো গাইছ লুঙ্গি চুঙ্গি মাৰি বুল্লুটোৰ মিয়া গোটাই নে হাইবা আজি তো গাইজ এতিয়া বেছি ভিডিঅ'টো নবনাওঁ কাৰণ কপিৰাইট লাগি যাব গান বাজি আছে তো গাইজ পুৱা লগ পাই আছোঁ একদম তো গাইজ গুড মৰ্ণিং মানে গাইজ মই এতিয়া ই ৰিক্সাৰ ষ্টেণ্ডত বহি থকা বুলি নাভাবিব মানে গাইজ মই এতিয়া আছোঁ আমাৰ ঈদগাহ ফিল্ডতে গাইজ কাম কৰিছে মানুহগিলাই আৰু গাইজ ই ৰিক্সাৰ চিষ্টেম বস্তু দেখি আছোঁ আপোনালোকক গুচো গাইছে চাওক ই ৰিক্সাৰ চিষ্টেম কোনোবা বছৰ কোনোবা দিনে আপোনালোকে ক'ৰবাত দেখিছিলে এতিয়া বেটাৰীও নাই এক্সট্ৰা ই ৰিক্সাত ডাইৰেক্ট বেটাৰী আৰু এইটো মেইন মানুহ কিবা কবি নেকি কি কাম আৰু মোক জ্বালা কালা কলি খালা মানুহ গেলাই গাঁৱৰ মানুহ আহি পেলাই এতিয়া পানী নহয় জাপ মাৰি দিবি ঘৰে নতে আছে যা তাকে যা ক'ত ওপৰ চুকা দিছে বিচৰি আছে গাইছ দেখছি গিলা মানুহ আৰু তাহো নলবাৰী বোলে কেও চলছি ইয়াতে তই গাখীৰ খাই আছা নলবাৰী যাব পাৰা না এতিয়াতে গম পা না হা আঠু ভাঙা চক যাবি নি আঠু ভাঙা চক গাইছ কি বুলি কয় ফাইনেলি গা চা ধুনীয়াকৈ ধুই ল'লোঁ পুৰা টুপি চুপি লাগি লৈছোঁ নতুন টুপি আৰু নামাজ পঢ়ি যাব লাগে তো গাইছ বলক তো গাইছ কি বুলি কয় নামাজ পঢ়ি আহিলোঁ আৰু নামাজ পঢ়ি আহি পেলাই এতিয়া আমি খাবলৈ লৈছোঁ চেৱাই তো গাইছ চাব পাৰে কি সুন্দৰ প্ৰদৰ্শন আৰে বাহ গাইছ কি চাই ল'ব অলপমান টেষ্টি কৰি চাই লওঁ মজা গাছ খাই লওঁ মই খাবলৈ লগ পোৱা আহোঁ আৰু আমাৰ আম্মা কিবা ক'ব কিবা থেংকু বঢ়িয়া ঘৰ হৈছে ডাইৰেক্ট ঘৰৰ পৰাই ডাইৰেক্ট আহি পেলাই দোকান খুলিলোঁ গাইছ অলপ সময় কিন্তু সিমান মানুহ নাই আৰু গাইছ এই দিনাখনে ফিজ নেদাম হা সিদিনাখনে গোটেই মানুহ ঠাণ্ডা খোৱা মানুহ কি এই ফিজ দিয়ে না লাইনৰ বিল লিখিব বোলে আজি কক গেলি ঘণ্টা গিলে ইমান ঠাণ্ডা আনি পেলাই ভৰচৰ দিছোঁ তাতে হা তাই মাত্ৰ 5টা ঠাণ্ডা বেছি পাত গিলাইছোঁ মই আহিবি এবাৰ আঠিত পাই ঠাণ্ডাহে কৰিবি বেছি ঠাণ্ডা বেছি পাবি যি দামে খাব লাগিব গাইছ দোকানৰ পৰা ঘৰত যায় ভাত খাই পেলাই আৰু দোকানো কানো আৰু যাবাৰ টাইমে হ'ল গাইছ তাৰমানে ক'কো ঈদ বুলি ক'কো বিদ্যা কৈছোঁ ফুৰিব যাবাৰ নহ'ল গাইছ মানে খাই আৰু বৰষুণ ৰ'দ এইফালে দোকান খুলিব লাগে ঠাণ্ডা মাহাই লৈছোঁ তাৰপিছত কি বুলি কয় গাইছ গাড়ী নাই চাইকেল মাৰিব নোৱাৰি নহয় মানে বয়া ৰাস্তাত তো কালি হয়তো ভিডিঅ' নাহিব পাৰে মানে ভিডিঅ' বনাব এনেকুৱা টপিক নাই গাইছ যদি আজি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই গাইছ আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ কালি নাহিব পৰহিদিনা আহি যাব ভিডিঅ' বাই বাই ছাবস্ক্ৰাইবটো কৰিবিছোঁ অলপমান গাইছ আজি চিৰিয়েলি 8টা ব্লগ দিছোঁ 8টা ব্লগত 8টা ছাবস্ক্ৰাইবাৰ কমি গৈছে গাইছ খান কপাল নহয় মোৰ ফুটা চটাল ঘণ্টা